हाय हेलो फ्रेंड्स स्वागतम जानाइছো मोर আকৌ এটি নতুন ভিডিও লৈ বহুত দিনৰ মূৰত আশা কৰো আপোনালোকৰ ভাল মোৰ ভাল আমি মায়ে মই ওলাই ললো নামঘৰলৈ বুলি তাপা আমি গৈ আছো নামঘৰলৈ আৰু আমাৰ কেম্পৰ পৰিৱেশটো চাওকচোন গোটেইখিনি নহয় অলপ অলপ আৰু আমাৰ ঘৰৰ পৰা যোনখিনি গৈ আছো সেইখিনি আৰু চক কিমান ধুনীয়া চাৰিওফালে গছ গছনি আৰু তাপা মায়ে মই নামঘৰ পালোগে তাৰপিছত সকলোৰে নাম অলপ অলপকে এড কৰিছো শুনিব কেনেকুৱা লাগিছে জনাব গোটেইখিনি কৰিলেতো বহুত দীঘল হৈ যাবগে হেতু কাৰণে অলপ অলপকে কৰি থলো কেনেকুৱা লাগিছে জনাব এয়া পালুহি এটা নামঘৰ আৰু নামবোৰ শুনো আহক এনেকৈ অলপ অলপকৈ দিছো আৰু চাব কেনেকুৱা লাগিছে জনাব আকৌ দেই এনেকৈ নিদিলে আৰু উপায়ো নাই নহয় নহ'লে বহুত দীঘল হৈ যাব আৰু আপোনালোকে চাবলৈ তেতিয়া আমনি পাব সেইটো কাৰণে অলপ অলপকৈ কাটিকে এনেকৈ দিছো আৰু কেনেকুৱা লাগিছে জনাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিবলৈ নাপাহৰিব আৰু নতুনসকলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ দেই
কেনেকুৱা বোলে নামখিনি জনাব মানে আৰু থাকিলেগৈ হ'লেও কাটি দিলে আৰু মানে অলৰেডি বহুত দেৰি হৈ গ'ল আৰু আপোনালোকে আমনিও পাব দিয়কচোন নহয় জানো কেনেকুৱা লাগিছে জনাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম আজিলৈ বাই বাই টাটা ইমান দেৰি চাই থকাৰ বাবে ধন্যবাদ